নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই তৃষ্ণা দত্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে এখন নুনি কটনৰ বহুত ধুনীয়া চাদৰ লৈ আহিছোঁ আৰু চাদৰখন চাবলৈ হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব। এইখন হৈছে চাদৰখন বহুত ধুনীয়া আৰু দহিটো এনেকুৱাকৈ কৰিছোঁ, চাওক সৰু সৰুকৈ কৰিছোঁ, ক'লা, গুণা আৰু ৰঙা দি। বহুত মৰম লাগিছে চাদৰখন, আপোনালোকৰো চাগে ভাল লাগিছে নহয় জানো? যদিও দাম হয় মানে এইখন চাদৰ, তথাপিও ল'বলৈ বহুত কমফৰ্টেবল আৰু বহুত ধুনীয়া লাগে দেখি ল'লে, সেইকাৰণে কিনিছোঁ আৰু পচন্দ লাগিলে কাৰণে। আপোনালোকেও এনেকুৱা চাদৰবিলাক অলপ কম দামতে ল'ব পাৰিব বজাৰ মূল্যতকৈ। যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব। চাদৰখন চাওকচোন, আগ চাইডটো কিমান ধুনীয়া আৰু মাজে মাজে এনেকুৱা ক'লা আৰু ৰঙা সৰু সৰু ফুল কৰা আছে। বহুত ধুনীয়া লাগে এনেকুৱা সৰু সৰু ফুলৰ চাদৰবিলাক, পিন্ধি চালে কিমান ধুনীয়া লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, এই চাদৰখনৰ মাজতে দেখিছেনে কিমান ধুনীয়াকৈ গেৰ আছে, ইমান ধুনীয়া লাগিছে চাওক। মোকেই ইমান ধুনীয়া লাগিছে, ধুনীয়া মানুহক কিমান ধুনীয়া লাগিব ভাবকচোন। ইমান ধুনীয়াকৈ গেৰটো আছে আৰু গেৰটো সৰুও নহয় দেই, গেৰটো যথেষ্ট ডাঙৰ। কিমান ধুনীয়া লাগিছে চাদৰখন, মই পিন্ধিলেই ভাল লাগিব, আপোনালোকে পিন্ধিলেতো কিমান ভাল। চাদৰখন এনেকৈ জাপি লৈছোঁ। কিমান ধুনীয়া লাগিছে দেখিছে? আৰু নতুন বোৱাৰীসকলে এনেকুৱা এখন চাদৰ লৈ যেতিয়া ওচৰ চুবুৰীয়া মানুহৰ ঘৰলৈ ফুৰিবলৈ যাব নহয়, বহুত ভাল লাগে, ধুনীয়া লাগে। নিজকে নতুন বোৱাৰী লাগি গৈছে চাদৰখন পিন্ধি। আৰু আপোনালোকে বাৰু কেনেকুৱা দেখিছে চাদৰখন জনাব দেই। আৰু এনেকুৱা ধুনীয়া চাদৰ লাগিলে মোক ক'ব আপোনালোকে। বাই বাই।